এয়া বন্দিতা বৰুৱা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এই যাত্ৰী সম্বৰ্ধনা জনাব ভাস্কৰ গংগা আৰু তেওঁলোকে সভাপতি বহুত বহুত ধন্যবাদ। ইয়াৰ পিছতে প্ৰাপ্তি এইচ বৰুৱা এখন গামোচাৰে সম্বৰ্ধনা জনাব শ্ৰী দিগন্ত শইকীয়া কাৰ্যকৰী সভাপতি বিহু উদযাপন সমিতি। Rapi. এয়া প্ৰাপ্তি এইচ বৰুৱা সকলোৱে হাত তালিব আৰু লগতে এটি ফুলাম জাতিৰে সম্বৰ্ধনা জনাব পুৰুষ গংগা সহকাৰী সম্পাদক দেউলীয়া যুৱ সংঘ সকলোৱে জোৰকে হাত তালিব আৰু লগতে প্ৰাপ্তিৰ পণ্ডিত এয়া মই আমাৰ বন্দিতা আৰু প্ৰাপ্তিৰ সুযোগ্য পিতৃ আমাৰ শিৱসাগৰৰ নিতাই পুথুৰী তথা বিশাল মুখৰ পশ্চিম বৰুৱাদেৱক অলপ সবে জোৰকে হাত তালি দিয়ক। ইয়াৰ পিছতে বন্দিতা আৰু প্ৰাপ্তিৰ মাতৃ ছয়নিকা বৰুৱা তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব পবিত্ৰ পাচনিৰে। বন্দিতা প্ৰাপ্তিৰ মাতৃলৈ এটা হাত চাপৰি ধন্যবাদ। আমাৰ বোধেন পাচনি ডাঙৰীয়াই আমাৰ কন্যাই বন্দিতা আৰু প্ৰাপ্তিক